ভাল সঁহাৰি পাইছোঁ। বিভিন্ন জাগাত যিহেতু চিৰাং চিলিও সমষ্টিত 5টা ব্লক সমিতি আছে। 5টা ব্লক সমিতিত মই ঘূৰি আজি ইয়াত চালাকাটিত আজি আহিবলৈ পালোঁ। মই প্ৰত্যেক ব্লক সমিতিৰ অন্তৰ্গত সকলো ৰাইজৰ লগত এনেকুৱা সঁহাৰি পাইছোঁ। আৰু ইয়াতো মই যে দেখিছোঁ ৰাইজে ভালদৰে সহযোগিতা আগবঢ়াইছে। সেইকাৰণে মই ভাবোঁ আহি থকা যিটো বাই ইলেকশ্যনত যিটো দিন সেই দিন 13 তাৰিখ দিনাখন সকলোৱে মোক সহায় আৰু সহযোগিতা আগবঢ়াই পেলাই বিপুল ভোটত জয়যুক্ত কৰিব বুলি মই ভাবি লৈছোঁ। অনেক হৈছে শক্তিশালী। তেখেতেতো বেংক কৰ্মচাৰী আছিলে। তেওঁতো মই আগত নিখিল বড়ো ছাত্ৰ সন্থাতো কাম কৰি আহিছোঁ। তাৰপিছত মই এই বৰ্তমানলৈকে মই চিৰাং ডিষ্ট্ৰিক্ট কমিটি অফিচত মই সভাপতি। তাৰ আগত চেণ্ট্ৰেল কমিটিত মই কেচিয়াৰ আছিলোঁ। প্ৰাক্তন MCLA। বৰ্তমান মই ৰাইজৰ লগতে আছোঁ। ৰাইজৰ লগত থাকি পেলাই ৰাইজৰ দুখ বেদনা চাই পেলাই মই কাম কৰি আছোঁ। গতিকে তেওঁতো আহিছে, তেখেতৰো অধিকাৰ আছে। তেওঁ যে ইলেকশ্যন খেলাৰ এটা সংবিধানত আছে, ডেমক্ৰেচি দেশ হিচাপে তেখেতেও খেলিব, কিন্তু জিকাৰ অংশ তেওঁ নাহিব। কাৰণ এতিয়া দেখিবলৈ পাইছোঁ BPF দলৰ সকলো MCLA বিলাক পলায়ন কৰিছে। কোনোবাই BJPত গৈছে, কোনোবা আমাৰ দলৰ মানে যোগদান কৰিছে। এতিয়া মই জনাতো হাগ্ৰামাৰ লগত কোনো নাই বুলি মই শুনিবলৈ পাইছোঁ। বিগত MP ইলেকশ্যনত যিজন প্ৰাৰ্থী আছিলে প্ৰাক্তন ডেপুটি চিফ কাম্পা বৰগোহাঞি, তেখেতেও এতিয়া প্ৰচাৰ অভিযানত ওলোৱা নাই। তেখেতে বোলে ক'তবা সেই নিজৰ কামত ব্যস্ত হৈ আছে। গতিকে ইয়াত মই ভাবোঁ ইয়াত মানে শক্তিশালী হিচাপে তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে। আৰু এটা কথাটো হ'লে এতিয়া ৰাইজে ধৰিবলৈ পাৰিছে যে তেওঁলোকক ভোট দি জয়যুক্ত কৰি পেলাই আমি কি পাম? আমি একো নাপাম, কাৰণ তেওঁলোকে কাউন্সিলৰ লগতো নাই, কাউন্সিলতো চৰকাৰ নাই, ৰাজ্য চৰকাৰৰ লগতো তেওঁলোকৰ নাই, আৰু কেন্দ্ৰীয় চৰকাৰৰ লগতো তেওঁলোকৰ কোনো প্ৰতিনিধি নাই। কিন্তু আমাৰতো কাউন্সিলত বিজেপি আৰু পিপল ৰমৰমাকৈ ভালকৈ চৰকাৰ চলাই আছে। বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কাজ চলি আছে। বিভিন্ন আঁচনি আমাৰ বড়ো ৰাইজক প্ৰদান কৰি আছে। আপোনালোকে শুনিছে বডোফা উপেন্দ্ৰ নাথৰ যি নামত যি আঁচনি দিছে, বডোফা চুপাৰ 50, এই চুপাৰ 50ৰ জৰিয়তে অলপ আগতে আমাৰ বৰ্তমানৰ মিনিষ্টাৰ বৰুৱা ব্ৰহ্ম তেখেতে কৈছে যে মোৰ বড়ো ডাঙৰীয়া তেখেতে এতিয়া দুখীয়া পৰিয়ালৰ ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ ডাঙৰ মানুহ কৰিব পাৰে, কেনেকৈ IPS অফিচাৰ, কেনেকৈ IAS অফিচাৰ কৰিব পাৰে, কেনেকৈ SS অফিচাৰ কৰিব পাৰে, কেনেকৈ ইঞ্জিনিয়াৰ কৰিব পাৰে, সেইটো ক্ষেত্ৰত তেখেতে বেছি জোৰ দিছে। তাৰমানে মানৱ সম্পদ গঢ়িবৰ কাৰণে তেখেতে কাম কৰি আছে। গতিকে এইবিলাক এতিয়া সকলো ৰাইজে বুজিব পাৰিছে। আগৰ চৰকাৰৰ নীতি আৰু বৰ্তমানৰ নীতি আকাশ পাতাল। গতিকে তেওঁলোকে কৈছে আমি এতিয়া BPFৰ লগত নাই। এতিয়া যিজন চৰকাৰৰ মুৰব্বী আমাৰ ৰাইজৰ হকে, ছাত্ৰ ছাত্ৰীৰ হকে, দুখীয়া ৰাইজৰ হকে কাম কৰিব, তেওঁলোকৰ লগতে আমি থাকিম বুলি কৈ আছো। গতিকে অহা 13 তাৰিখত যিটো ভোট হ'বলৈ গৈ আছে, নিৰ্বাচন হ'বলৈ গৈ আছে, এই নিৰ্বাচনত সৰহসংখ্যক ভোটদাতাসকলে আমাৰ UPPৰ প্ৰাৰ্থী তথা আমাৰ মানে NDAৰ প্ৰাৰ্থী মোকে মানে ভোট দান দিম বুলি সকলোৱে মানে প্ৰতিশ্ৰুতিবদ্ধ হৈছে।